নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমাৰ চেনেলত আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে যি এক টপ 100 MCQ চিৰিজ আৰম্ভ হৈছে তাৰে এইটো পাৰ্ট 5 হয় আৰু এইটো ভিডিঅ'ত আমি জিঅ'গ্ৰাফি কুৱেশ্যন ডিছকাছ কৰিম। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে বিশ্বৰ সৰ্বাধিক কফি উৎপাদনকাৰী দেশ কোনখন? ইয়াৰ এনচাৰ হ'ব ব্ৰাজিল। নেক্সট কুৱেশ্যন, পৃথিৱীয়ে নিজৰ কক্ষপথত কৰা গতিক কি বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব আৱৰ্তন গতি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰ্বতমালা কোনটো? আৰু ইয়াৰ উত্তৰ হ'ব এণ্ডিজ পৰ্বতমালা। নেক্সট কুৱেশ্যন, ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? ইয়াৰ এনচাৰ হ'ব আহমেদাবাদ, গুজৰাটৰ আহমেদাবাদ। নেক্সট কুৱেশ্যন, শ্ৰীহৰিকোটা কোন ৰাজ্যত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগটোৰ নাম কি? ইয়াৰ এনচাৰ হ'ব আনামুদি। নেক্সট কুৱেশ্যন, কোনখন নদীক শ্বৰ অফ বেংগল বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ব দামোদৰ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ ৰাতিৰ আকাশত ৰঙা দেখা যায়? ইয়াৰ এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, কোনখন সাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত? ইয়াৰ এনচাৰ হ'ব বংগোপসাগৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যন, অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আৱৰি আছে? ইয়াৰ উত্তৰ হ'ব 34.21%। নেক্সট কুৱেশ্যন, ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায়? অৰ্থাৎ ফৰেষ্ট মেন অফ ইণ্ডিয়া হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব যাদৱ পায়েং। নেক্সট কুৱেশ্যন, যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে? ইয়াৰ এনচাৰ হ'ব মোলাই ফৰেষ্ট আৰু এইটো মাজুলী জিলাত আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান পূবৰ আমাজন বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব দিহিং পাটকাই আৰু এইটো হৈছে অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ এনচাৰ হ'ব ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, চাহক অসমৰ ৰাজ্যিক পনীয় হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ এনচাৰ হ'ব 23 নৱেম্বৰ 2011। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক চৰাই কি? ইয়াৰ উত্তৰ হ'ব দেওহাঁহ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক গছ কি? ইয়াৰ এনচাৰ হ'ব হোলং। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কোনটো? ইয়াৰ এনচাৰ হ'ব ভাম্বনন্ত হ্ৰদ আৰু এইটো কেৰেলাত আছে। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব জিম কৰবেট আৰু এইটো উত্তৰাখণ্ডত আছে। এইটোৱে আছিল আজিৰ লাষ্ট কুৱেশ্যন। এইটো ভিডিঅ'ত আমি টোটেল 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। গতিকে আজিৰ বাবে এইখিনিয়ে আছিল। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।